আমার CSBৰ মেম্বাৰ আমাৰ আৰতী বৰদলৈ বহুত ধন্যবাদ। আমাৰ এতিয়া বহুত চৰকাৰ 22 বছৰ চৰকাৰ মানে চলি গ'ল। 22 বছৰত এতিয়ালৈকে একোৱে হোৱা নাই। সেইটোতো মেইন ৰোড, এইটো তাৰমানে বৰমাৰ পৰা আপটো একদম উত্তৰকুছিলৈকে যোৱা এইটো তাৰমানে মেইন ৰোড। যেনেকুৱা মানুহ গাড়ী যায় ইয়াত গাড়ী যাব নোৱাৰা, ল'ৰা ছোৱালী স্কুলত আহে, ল'ৰা ছোৱালী চাইকেল চলালে মানে বাগৰি যোৱা খাল বাম হৈ গৈছে, মানে পানী থাকে দেখা নাপায়। ইয়াৰ কাৰণে বাইদেৱে সেইটো আমি অনুৰোধ অনুযায়ী বাইদেউ আমাক তাৰমানে চেন গ্ৰেভেল পেলাই দিছে। ভৱানীপুৰ LP স্কুলৰ পৰা জপাদং চাৰিআলি চকলৈকে মোটামুটি 1.5 কিলোমিটাৰ। ইয়াৰ কাৰণে ৰাইজে বহুত ধন্যবাদ জনাইছে বাইদেউক। আৰু আগন্তুক আমি তাৰমানে কাতিৰাম ছাৰক আমি বহুত অনুৰোধ কৰিছিলোঁ বহুত কামৰ কাৰণে, কিন্তু কাতিৰাম ছাৰে আমাক এতিয়ালৈকে একো বস্তুৱেই দিয়া নাই। কাতিৰাম ছাৰক আমি চিনি নাপাওঁ, ৰাইজে চিনি নোপোৱাৰ দৰে হৈছে। আমি যেতিয়া ভোটত জিতাৰ পাছত আমাক তাৰমানে কোনো বেলা আমাক ফ্ৰী নাচালে। আমি বাৰে এপ্লিকেশ্যন যাওঁ, আপোনালোকৰ নেটত সোমাই আছে, কিছুমান কালভাৰ দলৰ কাৰণে যাওঁ, আপোনালোকৰ নেটত সোমাই আছে, কিয় আহি আছে। ঠিক তেনেকুৱা কয়। আজি 2 মাহৰ আগতে আছিল, তেওঁ তাৰমানে দলংটো জুখি পাইছে। দলংটো এবাৰ তাৰমানে কালভাৰ যদি বনাব লাগে 4বাৰ ইয়াৰ জোখা লগা কি আছে? ইয়াতো ইঞ্জিনিয়াৰ আছে, ব্লকৰ পৰা ইঞ্জিনিয়াৰ আহিব, ইঞ্জিনিয়াৰবিলাকে এপ্ৰুভ কৰিব, ইঞ্জিনিয়াৰবিলাকে মানে হেৰি কৰিব। এওঁ নিজে আহি পেলাই জুখি আমাৰ ৰাইজে মানে ইয়ক মানে কিবা কৰা নাই, তাৰমানে নেগলেক্ট কৰি দিছে। আপুনি যাব পাৰে, আমি আপোনাক ভোট নিদিওঁ, এইবাৰ আপুনি মানে আমাৰ জেগাত মানে স্থান নাই বোলে ডাইৰেক্ট কাতিৰামক কৈ দিছে। তাৰে আগতে ফানবাই আহিল, BPF, তাৰে আগতে বনমালী আহিল। আজি 22 বছৰ ধৰি সেইটো ৰাস্তা কোনো জীৱন মানে ভাল নহ'ল, চেন গ্ৰেভেলো পেলাই নেগেল। সেনেকৈ তাৰমানে সেইবিলাকক লৈ ৰাইজে বহুত দুখিত। এতিয়া আমাৰ বাইদেউ যিটো CSBৰ মেম্বাৰ আৰতী বৰদলৈ বাইদেৱে সেইখিনি সহায় কৰাৰ কাৰণে বহুত ৰাইজে ধন্যবাদ পাইছে। 1.5 ফুট 1 পৰা 1.5 ফুট দ পানী এগাঁঠু এনেকুৱা গাঁত আছিলে। এক্সিডেণ্ট হৈছে বহুত। ল'ৰা ছোৱালী চাইকেলত আহে, জপাদং মিলন ME স্কুলত যোৱাতে ল'ৰা ছোৱালী চাইকেলেদি যায়, পানীৰ মাজেদি গৈ তাতে পাথৰ আছে, খাল আছে, দেখা নাপায়, বাগৰি যায়। মানে এম্বুলেন্স আহিব পৰা নাছিল। এম্বুলেন্সটো আহিলে তাৰমানে সেনেকৈ সময়মতে আহি নাপায় তাৰমানে। এতিয়া ভাল হ'ল, এতিয়া ভাল হৈছে। এতিয়া আমাৰ ৰাজাগিৰি স্কুলৰ বাছ আহে, আৰু এইফালে কিবা ST মাৰ্কৰ মানে ভেন আহে, সেইবিলাক যোৱা অহাৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল হৈছে, বহুত ভাল। জপাদং VCTCৰ এইটো হৈছে মূল পথ। ইয়াৰ পৰা প্ৰায় শ মানুহ নিজৰ কৰ্মক্ষেত্ৰতে হওক বা স্কুলৰ ল'ৰা ছোৱালীবিলাক স্কুললৈ যোৱাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰতে মানুহে এই মূল পথটো ব্যৱহাৰ কৰে। গতিকে এই মূল পথটোৰ ব্যৱস্থা আজি এই 21 শতিকাৰ সময়তো আৰু ইমান এটা উন্নত চৰকাৰ চলি থকা বুলি তেওঁলোকে বহুত ধৰণৰ চৰকাৰে ক'ব বিচাৰে ইয়াত যি চৰকাৰ চলি আছে, কিন্তু আজিলৈকে একো হ'ব পৰা নাই। গতিকে মূল যাতায়াতৰ অৱস্থাটো যদি এনেকুৱা হয় তেতিয়াহ'লে ৰাইজে আৰু বুজিবলৈ বাকী নাথাকে, কিয়নো এই এলেকাৰ পৰাই কিছুমান পলিটিক্স আৰম্ভ হয়, যি বিভিন্ন চৰকাৰে ইয়াতে ৰাজনীতি কৰিব সময়ত নিৰ্বাচনৰ সময়ত আহি পেলাই প্ৰতিশ্ৰুতি দিয়ে। গতিকে বেলেগ কিবা হোৱা নোহোৱা কথাটো আমি ক'ব নাহোঁ। মূল যিটো যাতায়াতৰ ব্যৱস্থা সেইটোৱে যদি অচল হৈ থাকে তেতিয়াহ'লে বেলেগ চৰকাৰী আৰু আঁচনিৰ কথা কি ক'ম। গতিকে ইয়াত বিভিন্ন সমস্যা আছে, বিভিন্ন চৰকাৰী আঁচনিৰ পৰা বঞ্চিত থকাৰ উপৰিও মূল যিটো মানে যাতায়াত কৰা যিটো ৰাস্তা সেইটোৱে বহুত বেয়া। আৰু ৰাজনীতি আচলতে জপাদং এলেকাত বিভিন্ন ৰাজনৈতিক দল আগতেও আহিছে গৈছে বা এতিয়াও আছে, তেওঁলোকে ৰাজনৈতিক যিটো মহৰা নিৰ্বাচনৰ আমাৰ ভোটাৰসকলক লৈ পেলাই ইয়াতে এইটো মেইন প্লেটফৰ্ম বুলি কয়, কিন্তু ইয়াত আজিলৈকে একো কৰিব পৰা নাই। গতিকে ৰাইজে মোক বহুত দিনৰ পৰা অৱগত কৰাই আছে যে আমাৰ যি অচল ব্যৱস্থা আমাক যোনে কৰি দিব আমি তেওঁলোকৰ লগতে থাকিম। গতিকে তেওঁলোকৰ কোৱা কথা, মনৰ যিটো আৱেগ, যিটো অভাৱ তেওঁলোকে প্ৰকাশ কৰিছে, কিন্তু মই তেনেকুৱা ধৰণৰ ৰাজনৈতিক কথা মই শুনিব বিচৰা নাই। সেইটো পিছৰ পৰ্যায়ত হ'ব। কিন্তু মই মানৱীয় খাতিৰত ৰাইজৰ অনুৰোধ মৰ্মে মই কেইবা গাড়ী ইয়াতে চেন গ্ৰেভেলৰ ব্যৱস্থা কৰি দিছোঁ, ৰাইজৰ যাতে সুবিধা হয়, কিয়নো সৰু ছাত্ৰ ছাত্ৰী স্কুললৈ অহা যোৱা কৰে। আৰু ইয়াত বেছিখিনি মানুহ কৃষকৰ লগত জড়িত, বেছিখিনি মানুহ সৰু সুৰা বেপাৰ বাণিজ্যৰ লগত জড়িত, তেওঁলোকে অহা যোৱা কৰাৰ বাবে খুব অসুবিধা। তাৰ কাৰণে তেওঁলোকে মোক অৱগত কৰাইছে, মাতিছে, মই নিজে আহিছোঁ, চাইছোঁ, পৰ্যবেক্ষণ কৰিছোঁ। সঁচাকৈ বহুত বেছি দুৰ্গম মানে ব্যৱস্থা ৰাস্তাৰ। গতিকে মই তেওঁলোকলৈকে এটা মানে অনুৰোধ সাপেক্ষে কৰি দিছোঁ মানৱীয় ক্ষেত্ৰত এইখিনি। ক'ৰ পৰা ক'লৈকে কৰিছে? জপাদঙৰ যিটো ভৱানীপুৰ LP স্কুলৰ পৰা আমাৰ জপাদং মিলন ME স্কুললৈকে 1 পৰা 1.5 কিলোমিটাৰ ৰাস্তা।
ধন্যবাদ দিছে আৰু ৰাইজে এটা কথা কৈছে যে তেওঁলোকে যে আমি বহুত বছৰ ধৰি এই জৰাজীৰ্ণ ৰাস্তাৰ লগত যুঁজি আছোঁ। আজিলৈকে কোনো চৰকাৰে এইটো ক্ষেত্ৰত গুৰুত্ব নিদিলে। বহুত আহিল, বহুত গ'ল, বহুত নেতা পালি নেতা আহিল, কিন্তু নহ'ল। কিন্তু আজি এতিয়া তেওঁলোকে এটা কথা কৈছে যে আমি ৰাস্তাটো পাইছোঁ, আমি বহুত সুখী হৈছোঁ। তাৰ কাৰণে তেওঁলোকে মোক যথেষ্টখিনি আশীৰ্বাদ দিছে। সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা।